এইটো চেষ্টা কৰি আছে পুলিচে, তেখেতসকলে এইটো ধৰিব, আজি নহয় কালি ধৰিব। ক'ত যাব তেখেতসকল? যাব নোৱাৰে কোনো, এইটোতো একশ্যন ল'বই। কেছ ৰেজিষ্টাৰ হৈছে, তেখেতসকলক বিচাৰি আছে, আজি নহয় কালি ধৰিব। এভেকশ্যনটো আমাৰ কোনো এভেকশ্যনৰ ইণ্টেনশ্যন নাই, কিন্তু ফৰেষ্ট এৰিয়াবিলাকত কিছুমানে ইছ্যু কৰিব পাৰে, আৰু যিটো ইছ্যু কৰিছে এইটোতো ভাল কথা হোৱা নাই। কাৰণ আপুনি চাওক, ফৰেষ্ট এৰিয়া ৱাইল্ড লাইফত এইটো আইন আছে, সেই আইন মতে কোনো থাকিব নোৱাৰে। সেইকাৰণে যিখিনি মানুহ তাত আছে সেই মানুহবিলাকক যিবিলাক ডিছপ্লেচ হ'ব বা এভেকশ্যন হ'ব, এইবিলাক বেলেগত ৰখাৰ কাৰণে ঠাই বনাই দিম আমি, বা তেনেকুৱা প্ৰচেছ চলি আছে। গতিকে কোনোবা ইণ্টেনশ্যনেলি কৰিছে, আমি মানুহক প্ৰটেকশ্যন দিব লাগিব, এজ ৱেল এজ আমি ৱাইল্ড লাইফকো প্ৰটেকশ্যন দিব লাগিব, এনভাইৰনমেণ্টও প্ৰটেকশ্যন দিব লাগিব। গতিকে যিসকলে ইছ্যু কৰিছে, অনলি পলিটিকেল ইছ্যু কৰিছে, তেখেতসকলৰ না বৰ্তমানক লৈ চিন্তা আছে, না ভৱিষ্যতক লৈ চিন্তা আছে। অলপ পিছত কম, আলোচনা কৰিম। এতিয়া আমাৰ বিজেপি, এজিপি, UPPL আলোচনা হ'ব, তাৰপিছত অফিচিয়েলি আমাৰ কেণ্ডিডেটবিলাক ডিক্লেয়াৰ হ'ব, বাকী কথাবিলাক আমাৰ ডিক্লেয়াৰ হ'ব, তেতিয়া আপোনালোকক মই সুন্দৰকৈ ধুনীয়াকৈ কৈ দিম।